ছাত্ৰীসকল, আমি আজি নৱম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ ষষ্ঠ অধ্যায় কলাৰ জটিল স্থায়ী কলা নামৰ পাঠটি আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে সকলোৱে মন দি শুনিবা হওক দেই। তোমালোকে ইতিমধ্যেই গম পালা যে উদ্ভিদৰ ভাজক কলাই বিভাজন ক্ষমতা হেৰুৱাই স্থায়ী কলালৈ ৰূপান্তৰিত হয়। স্থায়ী কলাৰ এটা ভাগ হৈছে সৰল স্থায়ী কলা। আনটো ভাগৰ নামেই হৈছে জটিল স্থায়ী কলা, যিটোৰ বিষয়ে আজি আমি আলোচনা কৰিম। জটিল স্থায়ী কলা আকৌ কেইবা প্ৰকাৰৰ কোষেৰে গঠিত। আটাইকেইবিধ কোষে সমন্বয় ৰক্ষা কৰি এটা উমৈহতীয়া কাৰ্যহে সম্পন্ন কৰে। জটিল কলাৰ আকৌ প্ৰধান ভাগ দুটা হৈছে জাইলেম আৰু ফ্লোয়েম। এই দুয়োবিধেই হৈছে সংবহন কলা আৰু ইহঁতে কি কৰে? সংবহন কণা গঠন কৰে। উচ্চকৱৰ উদ্ভিদবিলাকৰ দেহত কি হয়? এই সংবহন কলাৰ উপস্থিতিৰ বাবেই স্থলজ পৰিৱেশত ইহঁতে খাপ খাই জীয়াই থাকিব পাৰে। এতিয়া চোৱা জাইলেম। জাইলেমে কি কৰে? শিপাই মাটিৰ পৰা শোষণ কৰা লৱণ আৰু পানী ইহঁতে শিপাৰ পৰা পৰিবহন কৰে। জাইলেমৰ গঠন চোৱা। জাইলেমবিলাক 4বিধ কোষেৰে গঠিত। 1 নম্বৰ ট্ৰেকাইট, 2 নম্বৰ নলিকা, 3 নম্বৰ হৈছে জাইলেম পেৰেনকাইমা আৰু 4 নম্বৰ হৈছে কি? কাষ্ঠতন্তু। এই 4বিধ কোষৰ দ্বাৰাই জাইলেম কি হয়? গঠন হয়। তলৰ চিত্ৰত 4বিধ কোষে দিয়া আছে, তোমালোকে মন কৰিবা। জাইলেমৰ আটাইবিলাক কোষৰ কোষবেৰখন কেনেকুৱা? ডাঠ। আৰু জাইলেম পেৰেনকাইমাৰ বাহিৰে প্ৰায়বিলাক কোষেই হৈছে কি? মৃত। ট্ৰেকাইট আৰু নলিকাবিলাকৰ গঠন কেনেকুৱা? চুঙাকৃতিৰ। আৰু সেইবাবে এইবিলাকৰ সহায়ত পানী আৰু খনিজ লৱণ উদ্ভিদৰ দেহত লম্বভাৱে পৰিবহন হয়। জাইলেম পেৰেনকাইমাই আকৌ খাদ্য মজুত কৰাৰ উপৰিও পানী আৰু খনিজ লৱণৰ পাৰ্শ্বীয় দিশৰ সংবহনত সহায় কৰে। কাষ্ঠতন্তুবিলাকৰ কাম কি জানানে? ইহঁতে উদ্ভিদ দেহক আকৌ শক্তিশালী কৰি দৃঢ়তা প্ৰদান কৰে। এই কোষবোৰ ক'ত থাকে? জাইলেম নলিকা আৰু ট্ৰেকাইডৰ লগত থাকে। ফ্লোয়েম। আনবিধ জটিল কলা হৈছে কি? ফ্লোয়েম। ইহঁতে কি কৰে? পাতত প্ৰস্তুত হোৱা আহাৰ অন্যান্য অংগলৈ ইহঁতে পৰিবহন কৰে। গছজোপাৰ অন্যান্য অংগৰ বোলে কি কৰে? ফ্লোয়েমে পাতত প্ৰস্তুত হোৱা আহাৰবিলাক পৰিবহন কৰে। ইও আকৌ 4 প্ৰকাৰৰ কোষেৰে গঠিত। এই 4বিধ কোষ কি কি চাওঁ আহাচোন। চালনী নলিকা, সংগী কোষ, ফ্লোয়েম তন্তু আৰু ফ্লোয়েম পেৰেনকাইমা। তলৰ চিত্ৰত তোমালোকে এই কোষবিলাক মন কৰিবা হওক। এই 4বিধ চালনী নলিকা, সংগী কোষ, ফ্লোয়েম তন্তু আৰু ফ্লোয়েম পেৰেনকাইমা। ফ্লোয়েমে আকৌ কি কৰে? দুয়োটা দিশতে পদাৰ্থৰ পৰিবহন কৰে। তলৰ চিত্ৰত কাঁড় চিনৰ সহায়ত দেখুওৱা হৈছে, চাবাচোন তোমালোকে। চালনী নলিকাৰ কোষবিলাক আকৌ চুঙাকৃতিৰ আৰু কোষবেৰখন কেনেকুৱা? ৰন্ধ্ৰযুক্ত, তাৰমানে সৰু সৰু ফুটা থাকে। চালনী নলিকাৰ অসংখ্য সৰু সৰু ছিদ্ৰ থাকে, যাৰ মাজেদি পাতত প্ৰস্তুত হোৱা আহাৰ সহজে সৰকি যায়। সংগী কোষে আকৌ কি কৰে? উদ্ভিদ দেহৰ দাঁতি কাষৰীয়া যিবোৰ জীৱিত কোষ থাকে, সেই কোষবোৰলৈ আহাৰৰ যোগান ধৰে। ফ্লোয়েম পেৰেনকাইমাই মুখ্য কাৰ্য হৈছে শ্বেতসাৰ, প্ৰ'টিন আদি পৰিবহন কৰা আৰু লগতে কি কৰা? সঞ্চয় কৰা। ফ্লোয়েম তন্তুৱে আকৌ ফ্লোয়েম কলাক কি কৰে? শক্তিশালী কৰি তোলে। এতিয়া ছাত্ৰ ছাত্ৰীসকল, আমি জাইলেম আৰু ফ্লোয়েমৰনো কি পাৰ্থক্য পালো, সেই পাৰ্থক্যসমূহ চাওঁচোন আহা। জাইলেমে কেৱল উদ্ভিদৰ শিপাই মাটিৰ পৰা শোষণ কৰা খনিজ লৱণ আৰু পানী শিপাৰ পৰা পৰিবহন কৰে। আনহাতে ফ্লোয়েমে গছৰ পাতত প্ৰস্তুত আহাৰ পাতৰ পৰা উদ্ভিদৰ অন্যান্য অংগসমূহলৈ কি কৰে? পৰিবহন কৰে। জাইলেমৰ আকৌ জাইলেম পেৰেনকাইমাৰ বাহিৰে বাকীবোৰ কোষ মৃত। আনহাতে ফ্লোয়েমৰ ফ্লোয়েম তন্তুৰ বাদে বাকীবিলাক কোষ সজীৱ বা জীৱিত। এতিয়া আমি আলোচনা কৰা পাঠটিৰ মূল বিষয়কেইটাৰ পুনৰ চকু ফুৰাই চাওঁ আহাচোন। প্ৰথমতে জটিল কলাৰ এটা ভাগ হৈছে জটিল স্থায়ী কলা। ইয়াৰ প্ৰধান ভাগ দুটা হৈছে জাইলেম আৰু ফ্লোয়েম। জাইলেম আকৌ 4বিধ কোষ ট্ৰেকাইট, নলিকা, জাইলেম পেৰেনকাইমা আৰু জাইলেম কলাৰ দ্বাৰা গঠিত। ফ্লোয়েমো আকৌ 4বিধ কোষ চালনী নলিকা, সংগী কোষ, ফ্লোয়েম তন্তু আৰু ফ্লোয়েম পেৰেনকাইমাৰ দ্বাৰা গঠিত। জাইলেম আৰু ফ্লোয়েমৰ মাজৰ পাৰ্থক্য এই যে জাইলেমে কেৱল মাটিৰ পৰা শোষণ কৰা পানী আৰু খনিজ লৱণ শিপাৰ পৰা পৰিবহন কৰে। আনহাতে আকৌ ফ্লোয়েমে কি কৰে? পাতত প্ৰস্তুত হোৱা আহাৰ গছজোপাৰ অন্যান্য অংগলৈ ইহঁতে পৰিবহন কৰে।
গতিকে এই হৈছে জাইলেম আৰু ফ্ল'য়েমৰ পাৰ্থক্য। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজিৰ পাঠটি আমি ইমানতে সামৰিছোঁ। তোমালোকে নিশ্চয় বুজি পাইছা। অহা পাঠত আমি প্ৰাণী কলাৰ বিষয়ে আলোচনা কৰিম।